বন্ধুসকল, আপোনালোক আটাইকে মোৰ চেনেল শ্ৰীবাৰসামাত স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে ধনতেৰছ কিয় পালন কৰা হয়? যদি আপোনালোকৰ ধনতেৰছত সোণ কিনিবলৈ টকা নাই, তেতিয়াহ'লে ভগৱান ধনন্তৰী দেৱক এয়া খুজি লওক, আপোনালোকক সোণতকৈ বেছি কাম দিব। আহকচোন জানো। ধনতেৰছ সনাতন ধৰ্মৰ এটা মুখ্য উৎসৱ। কিন্তু ধনতেৰছ কিয় পালন কৰা হয়? এই পৰ্বটোৰ কথা কি? ধনতেৰছ পালন কৰাৰ উদ্দেশ্য কি? এইটো বহুত কম সংখ্যক মানুহে জানে। এই দিনটোত বেছিভাগ মানুহে ধন বৃদ্ধিৰ বাবে বহুত উপায় কৰে। এই ভিডিঅ'টোত আমি সেই উপায়বিলাকো আলোচনা কৰিম। এই দিনটোত অধিকাংশ মানুহে সোণ ৰূপৰ আদি বস্তুবিলাক কিনে। কিন্তু কিয় কিনে? সেই কাৰণো আমি ইয়াত আলোচনা কৰিম। পোনপ্ৰথম ধনতেৰছ উৎসৱটো কিয় পালন কৰা হয় এই বিষয়ে জানিম। কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনাখন ধনতেৰছ বা ধন ত্ৰয়োদশী নামেৰে জনাজাত। এই দিনটোতেই সমুদ্ৰ মন্থনৰ পৰা হাতত অমৃত কলহ ভগৱান বিষ্ণুই ধন্বন্তৰী ৰূপত প্ৰকট হৈছিল। এই বিষয়ে শ্ৰীমদ ভাগৱত মহাপুৰাণত কোৱা গৈছে যে তেওঁৰ হাতত অমৃতেৰে পৰিপূৰ্ণ কলহ আছিল। তেওঁ সাক্ষাৎ বিষ্ণু ভগৱানৰ অংশ আছিল। তেওঁই আয়ুৰ্বেদৰ প্ৰৱৰ্তক যজ্ঞ ভক্তা ধনন্তৰী নামেৰে প্ৰসিদ্ধ। ব্ৰহ্ম বৈৱৰ্ত পুৰাণত শ্ৰীকৃষ্ণই কৈছে, ভগৱান ধনন্তৰী স্বয়ং মহান পুৰুষ আৰু সাক্ষাৎ নাৰায়ণৰ অংশস্বৰূপ। পূৰ্বকালত যেতিয়া সমুদ্ৰ মন্থন হৈছিল, সেই সময়তে মহাসাগৰৰ পৰা তেওঁৰ প্ৰাদুৰ্ভাৱ হৈছিল। সেয়েহে ভগৱান বিষ্ণুৰ ধনন্তৰী ৰূপত অৱতাৰিত হোৱা এই উৎসৱটো ধনতেৰছ নামেৰে পালন কৰা হয়। ভগৱান ধনন্তৰীক আয়ুৰ্বেদৰ আৱিষ্কাৰক আৰু বেদৰ ৰূপত জনাজাত। ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম। ভগৱান ধনন্তৰী আয়ুৰ্বেদৰ আৱিষ্কাৰক, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আয়ুৰ্বেদৰ নিয়মবিলাক বনাইছিল। ভগৱান ধনন্তৰী আয়ুৰ্বেদক প্ৰকট কৰিছিল। যেনেদৰে অনেক সাধুসন্তৰ সিদ্ধান্ত, ইয়াৰোপৰি বেদ পুৰাণৰ প্ৰমাণৰ দ্বাৰা মানুহে বেদ শাস্ত্ৰৰ সিদ্ধান্ত আমাৰ সন্মুখত ৰাখে, কিন্তু মানুহবিলাকেতো সেই সিদ্ধান্তবিলাক নিৰ্মাণ কৰা নাই। ঠিক তেনেদৰে ভগৱান ধনন্তৰী আয়ুৰ্বেদক প্ৰকট কৰিছে। এয়া বেদৰে এটা অংশ, অৰ্থাৎ আয়ুৰ্বেদ উপবেদ। যিহেতু ভগৱান ধনন্তৰী আয়ুৰ্বেদৰ জনক আৰু ধনতেৰছ তেওঁৰ প্ৰকট হোৱা দিন, সেয়েহে ভাৰত চৰকাৰেও 2016 চনত ধনতেৰছক ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিন হিচাপে উদযাপন কৰাৰ ঘোষণা কৰিছে। ধনতেৰছৰ লগত জড়িত কিছুমান প্ৰথা আছে। আমি সেইবোৰ কৰিব লাগে নে নেলাগে এই বিষয়েও অলপ বুজি লওঁ আহকচোন। ধনন্তৰীয়ে যেতিয়া প্ৰকট হৈছিল, তেওঁৰ হাতত কলহ আছিল। সেয়েহে এই উৎসৱটোত মানুহে বাচন বৰ্তন কিনে। কিন্তু এয়া আমি কৰিব নালাগে। এই প্ৰথাৰ কোনো মতলব নাই। ভগৱান ধনন্তৰী দেৱে কলহ লৈ প্ৰকট হৈছিল, সেইবাবে আমিও বাচন লৈ প্ৰকট হ'ম, এই কথাৰ কোনো মহত্ব নাই। কিন্তু বৰ্তমান সময়ত মানুহে ধন বৃদ্ধিৰ বাবেহে বাচন ক্ৰয় কৰে। ইয়াৰ বাহিৰেও সোণ ৰূপ ইত্যাদি বস্তুবিলাকো কিনে, যাতে ধনৰ বৃদ্ধি হয়। কিন্তু এইবোৰ কৰাৰ একো লাভ নাই। বাস্তৱিকতাতে এই দিনটোত আয়ুৰ্বেদৰ দিন। আয়ুৰ্বেদত ধন শব্দৰ অৰ্থ হৈছে সুস্বাস্থ্য। কিন্তু যিবিলাক মানুহৰ আয়ুৰ্বেদৰ জ্ঞান নাই, তেওঁ লোকসকলে ধনক মুদ্ৰা বুলিয়ে বুজি লয়। সেয়েহে তেওঁলোকে অজ্ঞানতাত অনাৰ্থ কৰি আছে। য'ত সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াৰ কথা আমি ভাবিব লাগে, তাত মানুহে আৰ্থিক ধন কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ বিষয়ে গুৰুত্ব দিছে। আয়ুৰ্বেদৰ মতে সোণ ৰূপৰ বৰ্তনত খাদ্য খালে মানুহৰ স্বাস্থ্যৰ বৃদ্ধি হয়। কিন্তু মানুহে আৰ্থিক ধন বৃদ্ধি হোৱা বুলি মানি লৈছে। সেয়েহে সোণ ৰূপ বস্তুবিলাক কিনিবলৈ ধৰিছে। ধনতেৰছৰ সিদ্ধান্ত আয়ুৰ্বেদক বুজা আৰু স্বাস্থ্যৱান হৈ থকা। সেয়েহে সোণ ৰূপ কিনাতকৈ আমি যদি ভগৱান ধনন্তৰী দেৱৰ ওচৰত সুস্বাস্থ্য বিচাৰোঁ, তাৰ কামনা কৰোঁ, তেতিয়া বেছি লাভৱান হ'ম। কিয়নো এটা সুস্থ শৰীৰ আৰু এটা সুস্থ মনহে সকলো কামৰ অধিকাৰী। আমাৰ প্ৰকৃত ধন, প্ৰকৃত আনন্দ হৈছে আমাৰ সুস্বাস্থ্য। আয়ুৰ্বেদত সকলোতকৈ মূল্যৱান ধন
স্বাস্থ্যক কৈছে। সেয়েহে ধনৰ বৃদ্ধি কৰিব লাগিলে আমি নিজকে সুস্বাস্থ্যৱান বনাব লাগিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ৰাধে ৰাধে, হেপী ধনতেৰাছ।